প্ৰকৃততে ধেমাজিখন দেখিবলৈ এনেকুৱা। কিন্তু নিউজ চেনেলৰ TRPৰ বাবে ধেমাজি মানে হৈ পৰিছে বানপানীৰ ঠাই। নিউজ চেনেলবোৰে বাতৰিটো এনেধৰণে সম্প্ৰচাৰ কৰে যে ধেমাজিৰ প্ৰায় অংশই বাৰিষা সময়ছোৱাত বানত বুৰ গৈ থাকে। ধেমাজিত আচলতে বানপানী একেবাৰে নোহোৱা নহয়। কোনবোৰ ঠাইত হয় আৰু কিয় হয় জানেনে? অসমৰ অন্য ঠাইৰ তুলনাত ধেমাজিত নদীৰ সংখ্যা বেছি। এই ধৰক গাই নদী, নদী, জীয়াঢল আদি। দিনক দিনে এই নদীসমূহৰ পৃষ্ঠভাগ বাম হৈ আহিছে, যাৰ ফলত অতি সহজতে কম বৰষুণতে এই নদীসমূহ ভৰ্তি হৈ পৰে আৰু পানী উফন্দি আহে, বানপানীৰ সৃষ্টি হয়। দিনক দিনে যিদৰে অসমত বানৰ প্ৰকোপ বাঢ়ি গৈছে, ইয়ালৈ মন কৰিলে জানিব পৰা যায় যে অসমত যদি উন্নত দেশসমূহৰ দৰে এই ধৰক বিজ্ঞানসন্মতভাৱে নদী বুকুখন দ আৰু বহল কৰি দিলে আৰু তাৰ কিনাৰে কিনাৰে গছপুলি ৰুই ডাঙৰ মাথাউৰি মাৰিলে, নিশ্চয় অসম মুক্ত হ'ব বানপানীৰ পৰা।